हेलो दोस्तों আজি এপছুৰ 53 নং অধিৱেশন পাতিছে গপুৰত তো গতিকে তাতে আমি যাবলৈ ওলাইছোঁ আৰু তাৰ ওপৰত আজি আমি ব্লগ ভিডিঅ' এটা কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ গপুৰৰ বৰপুখুৰীত মুখম পথাৰত এপছুৰ 53তম অধিৱেশন অনুষ্ঠিত হৈছে তো আমি প্ৰায় আহি পালোহি তো আপোনালোকক সম্পূৰ্ণ দৃশ্য মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে প্লিজ ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট আৰু প্লিজ আপুনি চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব ভৱিষ্যতেও যাতে আপুনি এনে ধৰণৰ ভিডিঅ' চাবলৈ পায় আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এতিয়া আহি পালোহি এইখনেই হ'ল মূল গেটখন তো এতিয়া আমি বাইকখন কৰবা এটাত থৈ লোৱাৰ পিছত আহি আছোঁ আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখাবলৈ আমি বাইকখন থৈ ললোঁ এতিয়া আমি আহি আছোঁ আমি মূল গেট দি আমি সোমাই যাম আৰু আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল এইখনেই হ'ল মূল গেটখন আপোনালোকে দেখিবলৈ পাইছে আৰু গেটৰ সন্মুখতে বুদ্ধৰ প্ৰতিমূৰ্তি ইয়াতে আছে আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমি ভিতৰৰ ফালে সোমাই আহিছোঁ আপোনালোকক ভিতৰৰ অংশ কিছুমান দেখুৱাম এইটো হ'ল আপোনাৰ শ্বহীদসকলৰ কাৰণে নমন বন্দন কৰা হৈছে বড়ো ভাষাত ইয়াক গথৈছি ভাওনা বুলি কোৱা হয় ইয়াতে শ্বহীদসকলৰ প্ৰত্যেকৰে নাম ইয়াতে অন্তৰ্ভুক্ত কৰি ৰাখিছে আপোনালোকে দেখিবলৈ পাইছে এতিয়া আপোনালোকক মূল মঞ্চটো দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে এইখনেই হ'ল মঞ্চ আজি ইয়াতে প্ৰমোদ বড়ো আহিছে আৰু বিভিন্ন তেনেকুৱা অতিথি আহিছে তো তেওঁলোকে ভাষণ দি আছে তো আপোনালোকে এইফালে দেখিবলৈ পাইছে জনসমুদ্ৰ বুলি ক'ব লাগিব মানুহে মানুহ চাৰিওপিনে কেৱলে মানুহ এতিয়া কৃষ্টি দল আছে নাচিব আহক উপভোগ কৰোঁ এতিয়া মই আপোনালোকক বাহিৰৰ দৃশ্য দেখুৱাইছোঁ চাওক ইয়াতে গোটেই গাড়ী মটৰ ইয়াতে গোটেইখিনি ৰখাৰ ব্যৱস্থা আছে আৰু ইয়াতে খোৱা বোৱাৰ ব্যৱস্থা ইপিনে আছে দূৰৰ পৰা যিসকল ছাত্ৰ প্ৰতিনিধিয়ে ইয়াতে অংশগ্ৰহণ কৰিবলৈ কাৰণে আহিছে অনুষ্ঠানত তেওঁলোকে থাকিব পাৰে ইয়াতে এইটো হ'ল ব্যৱস্থা ইয়াত আপোনালোকে দেখিছে এইখন হ'ল ইয়াতে ফ্লেগ হোষ্টিং কৰিছিলে ৰাতিপুৱা সময়তে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজত ফ্লেগ ইয়াতে লগাই থৈ দিয়া আছে মানে ডিষ্ট্ৰিক্ট ৱাইজত ইয়াত ফ্লেগ উত্তোলন হৈছিলে
ইয়াতে মাৰ্কেটো বহিছে, মানে বজাৰ বহিছে। তো বজাৰৰ অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইখন চাওক, আমি টিকেট কাটিলোঁ 10 টকীয়াকৈ। ইয়াতে মাৰ্কেটত সোমাবলৈ কাৰণে 10 টকাকৈ টিকেট কাটিব লগা হৈছে। তো এতিয়া আমি ভিতৰত সোমাই আহিলোঁ, বজাৰৰ ভিতৰত, আৰু আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। সৰু ল'ৰা ছোৱালীবোৰৰ এইটোৱে খেলিব পাৰি ইয়াতে। এয়া চিফুং আৰু চেৰজা বিক্ৰী কথা দেখিলোঁ। চেৰজা বুলি ক'লে মানে মোৰ মনটো একেবাৰে ভাল লাগি উঠে, আৰু চেৰজাৰ যি শব্দ সেইটো শুনি মন বহুত ভাল লাগি উঠে। মানে এখন চেৰজাৰ দাম 2500 বুলি কৈছে, আৰু ল'লে মিলাই দিয়াৰ কথা কৈছে, কিন্তু মোৰ লোৱাৰ প্লেনিং নাছিল কাৰণে মই নল'লোঁ। মোৰ আশা থাকিল আপোনালোকক সম্পূৰ্ণ দৃশ্য মই দেখাবলৈ পাৰিলোঁ বুলি কয়। তো আজিৰ এই ভিডিঅ'টোত ইমানেই। আশা থাকিল আপোনালোকে নিশ্চয় ভিডিঅ'টি ভাল পালে। প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভৱিষ্যতে আপোনালোকক এনেধৰণৰ ভিডিঅ' মই আনিবলৈ কাৰণে, দেখাবলৈ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।